নমস্কাৰ মই হিতেশ চৌৰিয়া এটা কথা হ'ল সবে মানে বহুতেই মই যেতিয়া জুবিন গাৰ্গলৈ কথা কওঁ কিবা কৰোঁ অমুক তমুক কৰোঁ বা কিবা কৰোঁ তেতিয়া সোধে তই এবাৰ ভোট কাক দিবি তই বিজেপিক ভোট দিবি নে কংগ্ৰেছক ভোট দিবি তো মাথাটো মোৰ বেয়া হৈ যায় মানে তো মাথাটো বেয়া হৈ যায় মই আজি একদম ষ্টেট ফৰৱাৰ্ড কথাটো কৈ দিওঁ মই কাক ভোট দিম একদম স্পষ্টভাৱে ক'ম কোনটো দলক ভোট দিম জানি লওক গোটেই ভিডিঅ'টো শেষলৈকে চাম এটা কথাটো হৈছে কি জুবিনদাৰ ক্ষেত্ৰত মানে জুবিনদাৰ নামটো প্ৰতিটো কথাতে তই কিয় টানি আন বুলি মোক বহুতে কয় আৰে ভাই কিয় টানি আনটো মই কৈ আছোঁ পিছত কৈ আছোঁ এতিয়া ভোট মই কাক দিম কোনটো দলক দিম কোনটো প্ৰাৰ্থীক দিম এতিয়া যিসকলে মোক এইটো কথা সুধি থাকে তেওঁলোকক কয় অসমত কেৱল বিজেপি আৰু কংগ্ৰেছ বুলিয়েই দুটা দল নাই অসমত বহুত দল আছে একফালৰ পৰা গুণি যাব পাৰে আপুনি এআইডিএফ বুলিও এটা মিয়াৰ দল আছে আছেনে নাই মিয়াৰ পৰা জন্ম পোৱা বদৰুদ্দিন দল অসম গণ পৰিষদ বুলি এটা দল আছে যিটোৰ নিজৰ অস্তিত্ব নাই আজিৰ তাৰিখত যিটোৱে 26টা সমষ্টিত খেলিব 10টাতকৈ বেছি মিয়াৰ নাম পালোঁ মই কেণ্ডিডেট লিষ্টখনত অ'কে এইটো মানে বিজেপিৰ মিয়া টীম এতিয়া বৰ্তমান বি টীম বুলি কৈ যে মিয়া টীম AJP এটা থাকিল অসম জাতীয় পৰিষদ নতুন দল ৰুণজ্যোতি গগৈ ডাঙৰীয়া 3বাৰমান ইলেকশ্যন খেলিছে জিকিব পৰা নাই হওক আশা কৰোঁ এইবাৰ জিকি যাওক অখিল গগৈৰ পাৰ্টি এটা আছে মানে সেনেকৈ হিচাপ কৰি গ'লে বহুত ৰাজনৈতিক দল আছে অসমত যে বিজেপি কংগ্ৰেছক ছাপোৰ্ট কৰিলেহে যে ছাপোৰ্ট কৰা হ'ব তেনেকুৱা কথা নহয় আৰু প্ৰতিজন মানুহে পলিটিকেলি কিবা নহয় কিবা ইনফ্লুৱেঞ্চ হয় কোনোবাই কয় মই মই পলিটিকেল কথা বেয়া পাওঁ পলিটিকেল কথা নকওঁ কিন্তু পলিটিকেল কথা নকওঁ বুলি ক'লেও আল্টিমেটলি আপোনাৰ জীৱনতো পলিটিক্সৰ প্ৰভাৱ পৰি আছে আপুনি কিনা দালিত আপুনি কিনা পেট্ৰলত আপুনি কিনা আলুগুটিটোতো পলিটিক্সৰে প্ৰভাৱ পৰি আছে কোনে চৰকাৰ বনাব কোনে টেক্স দিব কোনে কমাব চ' প্ৰতিজন মানুহে পলিটিক্সত মানে ৰুচি ৰখা উচিত আৰু পলিটিক্সৰ লৈ সবল এটা মানে ধ্যান ধাৰণা নীতি এটা থকা উচিত এই মানে এইটো নহয় যে আপুনি বিজেপিক ছাপোৰ্ট কৰিব আপুনি কংগ্ৰেছক ছাপোৰ্ট কৰিব ছাপোৰ্ট নকৰাটোও এটা ষ্টেণ্ড ন ছাপোৰ্ট কৰাটোৱে যি এটা ষ্টেণ্ড হ'ব এনেকুৱাটো কথা নহয় মই এবাৰ বিজেপিক ভোট নিদোৱে বা মই এবাৰ কংগ্ৰেছক ভোট নিদোৱে দিছ ইজ অলছ ষ্টেণ্ড তো আপোনাৰ নিজৰ ষ্টেণ্ডটোত আপুনি একদম ভোকেল হৈ থাকক তেতিয়া আপুনি গম পাব যে ৰাজনীতিক নেতাবিলাকৰ ইমানো পাৱাৰ নাই যে চবকে বৰবাদ কৰি দিব কিন্তু আমাৰ মানুহে ভয় কৰে কথা ক'বৰ কাৰণে মানে এজন দুজনক মানে ৰাজনীতিক নেতাই অলপ ডিষ্টাৰ্ব কৰি দিলে ভাবে কি হয় মানুহে ভয় খাই যায় মানে সিহঁতে ভাবে সিহঁতৰ কামটো হৈ গ'ল মানুহে ভয় খোৱাটোৱে সিহঁতৰ কাৰণ Listen closely. This town is mine, and you will follow my lead without question. Your cooperation is mandatory. এতিয়া মই এইবাৰ কাক ভোট দিম মোৰ ঘৰ চিপাঝাৰ সমষ্টিত 49 নাম্বাৰ চিপাঝাৰ LST দৰং ডিষ্ট্ৰিক্টত মই ভোটাৰ হয় মই কাক ভোট দিম এইবাৰ বিজেপিক দিম কংগ্ৰেছক দিম AJPক দিম কাক দিম স্পষ্ট কথা একদম ইয়াত কোনো লোক ঠাক নাই যিজন প্ৰাৰ্থীয়ে বা যিটো প্ৰাৰ্থী হওক এইটো মোক আশ্বাসন দিয়ে বা এইটো দৰং জিলাৰ মানুহক বা চিপাঝাৰ সমষ্টিৰ মানুহক আশ্বাসন দিয়ে যে জুবিন গাৰ্গৰ আধৰুৱা কামবোৰ তেওঁলোকে কৰিবলৈ চেষ্টা কৰিব জুবিন গাৰ্গৰ নীতি আদৰ্শক তেওঁলোকে আগবঢ়াই লৈ যাব অসমীয়া মানুহৰ হৈ কথা ক'ব মানে বিজয় গুপ্তা নে কি এটা বিজেপিৰ গুৱাহাটীত টিকেট দিছে মই যদি গুৱাহাটীৰ ভোটাৰ হ'লো হয় না বিজেপিত ভোট দিব লাগিলে মোৰ আঙুলি কপি গ'ল হয় মানে এইটো নহয় যে মই কংগ্ৰেছক ভোট দিম আকৌ লাগিলে নটাত দিম মানে মোৰ পইণ্ট অফ ভিউটো মই কংগ্ৰেছক ছাপোৰ্ট কৰা বা বিজেপিক ছাপোৰ্ট কৰা নহয় এইটো ভুল নুবুজিব মই ষ্ট্ৰংলি পলিটিকেল মানুহ কিন্তু মোৰ পইণ্ট অফ ভিউটো হ'ল জুবিন গাৰ্গৰ কাম যোনে ভালকৈ কৰিব মই তাকেই ভোট দিম এতিয়া বহুতে সুধিব কংগ্ৰেছেতো কৈ আছে গৌৰৱ গগৈয়ে সমাধি ক্ষেত্ৰ ভালকৈ বনাই দিম বিজেপি যোৱা নাই গতিকে আপুনি মানে কংগ্ৰেছক ছাপোৰ্ট কৰি আছে আৰে ভাই এই IT চেলত যিকেইটাই কাম কৰা বা এই পলিটিকেল পাৰ্টিৰ মানুহবিলাকক কৈছোঁ IT চেলত যেতিয়া আপোনালোকে চাকৰি দিয়ে অলপতো টেকনিকেল বেকগ্ৰাউণ্ডটো চাব অলপ মাথা আছেনে নাই চাব নহ'লে যদি ৰিক্ৰুইট বোৰ্ডখনক কৈছোঁ যোনে ৰিক্ৰুইটমেণ্ট লয় যোনে মানুহক চাকৰি দিয়ে IT চেক্টৰত মানে এই IT চেলত মোকে মাতিবচোন ইণ্টাৰভিউ ল'বলৈ মই চাই দিম অলপ সামান্য মাথাত জ্ঞান থকা দৰকাৰ যে নাই মাজতে এটা বিজেপিৰ পেজৰ পৰা ফটো আপলোড হ'ল ভিডিঅ' আপলোড হ'ল য'ত মিয়া এজনক গুলিয়াই থকা হ'ল মামাই নিজে লাজ পাব লগা হ'ল মামাই গমেই নাপায় সেইটো ভিডিঅ' কোনে আপলোড কৰিছে লাষ্টত ভিডিঅ'টো হটাই দিব লগা হ'ল একে নিচিনাকৈ কংগ্ৰেছে গুৱাহাটীত প্ৰচাৰৰ সময়ত মানে গুৱাহাটীৰ পৰা এখন গাড়ীলৈকে আপাৰ আছামলৈ গৈছে ভিডিঅ'টোত মই এতিয়া একজেক্ট ভিডিঅ'টো পাহৰিছোঁ তাতে ৰাস্তা বেয়া পানী হয় বানপানী হয় এইবিলাক কথা কৈ আছে আৰু জুবিন গাৰ্গৰ গান এটা মানে ইউজ হৈ আছে তাৰমানে মই আপোনালোকক কওঁ জুবিন গাৰ্গ টপিকটো প্ৰতিটো পলিটিকেল পাৰ্টিয়ে ইউজ কৰিব আপোনালোকে এইটোত একদম ভুল নাযাব এয়া হৈছে এটা ডাঙৰ টোপ এই টোপটো চবে দিব মানে কোনোবাই কৰিম বুলি ক'ব কোনোবাই নকৰিম বুলি ক'ব আল্টিমেটলি ঘূৰাই পকাই এটা টোপ দিবই জুবিন গাৰ্গক লৈ যেনেকৈ এটা মিয়া অসমত টপিক বানপানী এটা টপিক এই দুটা টপিকৰ নিচিনা জুবিন গাৰ্গ এতিয়া অমৰ হৈ গ'ল অসমত যেতিয়ালৈকে মানে ৰাজনীতি চলিব অসমত জুবিন গাৰ্গ এটা ৰিলেভেণ্ট টপিক হৈ থাকিবই গতিকে জুবিন গাৰ্গক নাটনাকৈ কোনো পলিটিচিয়ান মানে নেতা হ'ব নোৱাৰে মানে গতিকে সিহঁতে জুবিন গাৰ্গক বেলেগ অংকত টানিব গতিকে আপোনালোক ভুল নাযাব আপোনালোকে চাব যে নেতাজনে কৈছেহে যে মই জুবিন গাৰ্গৰ কাম কৰি দিম গৌৰৱ গগৈ কৈছেহে জুবিন গাৰ্গৰ কাম কৰি দিম কিন্তু আপুনি ব্ৰেকগ্ৰাউণ্ড এনালাইচিছ কৰক যে এই মানুহজনে নেতা হ'ল নে নাই আগতে MLA হৈছে নে নাই
যদি এম এল এ হৈছিল তেওঁ আগতে কাম কৰিছিল নে নাই সমষ্টিৰ কাৰণে যদি কৰিছিল তেতিয়াহ'লে তেওঁ জুবিন গাৰ্গৰ কামখিনি কৰিব পাৰিব কিন্তু এনেকুৱা এটা নেতা আছে যিজন বিজেপিৰ বা যিজন কংগ্ৰেছৰ কিন্তু 5 বছৰ সমষ্টিত ৰজা হ'ল একো এটা ঘণ্টা কাম নকৰিলে তেওঁ যদি কালি ভিডিঅ' বনাই কৈ দিয়ে মই জুবিন গাৰ্গৰ চবতকৈ ডাঙৰ ফেন মই চব কৰি দিম এইবিলাক মানুহক বিশ্বাস নকৰিব এয়া বিজেপিৰ হওক কংগ্ৰেছৰ হওক টুপি পিন্ধাব আপোনাক 5 বছৰৰ কাৰণে টুপিটো নিপিন্ধিব নিজৰ ষ্ট্ৰং অপিনিয়নটো ৰাখিব সেয়া বিজেপিত দিয়াকে আপুনি ভোট দিয়ে কংগ্ৰেছত দিয়ে এ আই ডি এফত দিয়ে মোৰ একো ক'ব লগা নাই এ আই ডি এফত দিলে বাৰু ক'ব লগা আছে এই মিয়াজ পাৰ্টিটোক ভোট নিদিব বাৰু কিন্তু বাকী মানে ষ্ট্ৰং অপিনিয়ন এটা ৰাখক নিজৰ ৰাজনৈতিক এতিয়া আপোনালোকক কৈ আছোঁ নেতা কি বস্তু মই যেনেকৈ চৰকাৰী চাকৰি কৰোঁ মই দৰমহা পাওঁ মাহে মাহে মই চলি থাকোঁ মোৰ চাকৰিটো 60 বছৰলৈ ফিক্স যদি চৰকাৰে ভিডিঅ' বনাই থকাৰ কাৰণে হিমন্ত বিশ্বই নেখেদে তেতিয়াহ'লে মই 60 বছৰলৈ চাকৰিটো ফিক্স যদি মই খোজ নাখাওঁ বা মাৰ্ডাৰ নকৰোঁ কিবা নকৰোঁ এইবিলাক কেছত বেলেগ আৰু ছাছপেণ্ড হোৱা কেছটো কিন্তু মই যদি নৰ্মেলভাৱে সাধাৰণভাৱে ভালকৈ ডিউটি কৰি থাকোঁ মোৰ 60 বছৰলৈ চাকৰিটো ফিক্স কিন্তু এটা চৰকাৰী নেতাৰ মানে এই যোনে মন্ত্ৰী হয় কিবা হয় সিহঁতৰ চাকৰিটো কণ্টেক্সুৱেল বেচিছ 5 বছৰৰ কাৰণে 5 বছৰ পিছত আকৌ ৰিনিউ কৰিব লাগে ৰিনিউ কৰিব নে নকৰে কোনো গেৰেণ্টি নাই মানে ৰিনিউ মানে 5 বছৰ ইলেকশ্যন খেলিব লাগে তাৰপিছত ৰাইজে ভোট দিব নে নিদিয়ে সেইটোৰ ওপৰতে তেওঁৰ কৰিয়াৰটো ডিচাইড হৈ থাকে তো তেওঁলোকৰ এইটো প্ৰফেশ্যন আপোনালোকে ৰাইজৰ সেৱা বুলি ভাবি পেলাই পলিটিক্সৰ ৰাজনীতিক নেতাক নাভাবিব ঘেণ্টা ৰাইজৰ সেৱা এইবিলাক বহুত এইবিলাক ঘেণ্টা বুলিয়ে ক'লোঁ জুবিন দাই গুৱাহাটী ৰাজনীতিক সেৱা কেতিয়া কয় জানেনে যেতিয়া বিনা পইচাই আপুনি কিবা এটা মানুহক কৰি দিব নিজে নাখাই খুৱাব দৰমহা নলাই চাকৰি কৰি দিব সেইটো সেৱা মই এতিয়া সেৱা কৰি থকা নাই চৰকাৰী সেৱা মই দৰমহা পাই আছোঁ দেখিয়ে চাকৰিত গৈ আছোঁ যিদিনাৰ পৰা দৰমহা নিদিয়া হ'ব মই ঘণ্টা চাকৰিত নাযাওঁ এইবিলাক মই সেৱা কৰি আছোঁ ৰাইজৰ কাম কৰি আছোঁ এইবিলাক একদম নাটকৰ কথা এইবিলাক এটা ডাইলগ যিদিনা নেতাগৰাকীক দৰমহা নিদিয়া হ'ব ফ্ৰী এটা নেতাই কি পায় জানে ফ্ৰী তেল পায় ফ্ৰী ইলেক্ট্ৰিচিটি পায় ফ্ৰী টেলিফোনৰ কথা কোৱা বিল পায় চব পায় তাৰ ওপৰত দৰমহা পায় তাৰপিছত সিহঁতে কয় বোলে মই সমাজ সেৱা কৰিব আহিছোঁ তাৰপিছত আকৌ কোটি কোটি টকা কমিশ্যন খাব হৈছেই মানে কণ্টেক্ট কৰি কণ্ট্ৰেক্টৰৰ পৰা তো নেতাবিলাকৰ এইটো প্ৰফেশ্যন গতিকে যিহেতু এইটো প্ৰফেশ্যন আপুনি এটা মানুহক চাকৰি দি আছে 5 বছৰৰ কাৰণে আপোনাৰ সমষ্টিটো ডেভেলপ কৰাৰ কাৰণে তেতিয়াহ'লে ভাল যোগ্য কেণ্ডিডেট এটাক দিব যাকে তাকে অন্য এটা পাৰ্টিত আছে বোলে গাছৰ মূৰা বাঁহৰ মূৰত কিয় ভোট দিব আপোনালোকে মোৰ পলিটিকেল ষ্টেণ্ড এইটোৱেই আপোনালোকৰো এটা পলিটিকেল ষ্টেণ্ড থাকক জুবিন গাৰ্গৰ কাম ভৱিষ্যতৰ নীতি আদৰ্শ জুবিন গাৰ্গক লৈ জীয়াই ৰখাৰ আদৰ্শ কিবা কৰাৰ কথা যোনে ভালকৈ মেনিফেষ্টোত ক'ব বা যিগৰাকী প্ৰাৰ্থীয়ে ক'ব আৰু সেই প্ৰাৰ্থীগৰাকী যদি সঁচাই যোগ্য যেন লাগে বোলে আগতে নেতা হৈছিল এম এল এ হৈছিল কাম কৰি দেখুৱাইছিল নে নাই এই গোটেইকেইটা পেৰামিটাৰৰ ওপৰত চাই উঠি মোৰ ভোটটো পৰিব বিজেপিত পৰিব নে কংগ্ৰেছত পৰিব নে এ আই ডি এফত ভোট দিয়াতকৈ মই নেতাত ভোট দিম বাৰু নে অসম গণ পৰিষদত পৰিব নে অসম জাতীয়তা পৰিষদত পৰিব সেইটো মই মানে কৈ দিম এতিয়া বহুতে সুধিব তোৰ আইডিঅ'লজিটো কি লেফ্ট ইজ নে ৰাইট ইজ আৰে ভাই লেফ্ট আৰু ৰাইটৰ বাহিৰেও কিবা আইডিঅ'লজি আছে পৃথিৱীত চেণ্ট্ৰেলিষ্ট বুলিও এটা আইডিঅ'লজি থাকে মানে লেফ্টিছৰ ফালে তিল কৰা আইডিঅ'লজিও এটা থাকে ৰাইটিছৰ ফালে লাহেকৈ তিল কৰা আইডিঅ'লজিও এটা থাকে বেলেঞ্চ আইডিঅ'লজিও এটা থাকে আইডিঅ'লজি কিয় লাগে মোৰ আইডিঅ'লজি জুবিন গাৰ্গৰ আইডিঅ'লজি জুবিন গাৰ্গৰ নীতি আদৰ্শ যোনে ভালকৈ ৰাখিব অসমীয়া মানুহক যোনে অসমত ভালকৈ ৰাখিব সেয়ে মোৰ আদৰ্শ সেয়া বাওঁপন্থী আহি কৰে সোঁপন্থী আহি কৰে মোৰ ঘণ্টা ফৰক নপৰে মুঠতে অসমীয়া মানুহ সুৰক্ষা হ'ব লাগে আৰু জুবিন গাৰ্গৰ নীতি আদৰ্শ জীয়াই থাকিব লাগে এইখিনিয়ে মোৰ কথা মই ভোট কাক দিম আপোনালোক ক'লোঁ ধন্যবাদ